মানকাছাৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত পিপুলবাৰীৰ দ্বিতীয় খণ্ডত ৰহস্যজনকভাৱে মাৰ্জিতা খাতুন নামৰ এগৰাকী বোৱাৰীয়ে শিৱজৰী লৈ আত্মহত্যা কৰাৰ ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোৱাৰীৰ পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। দীৰ্ঘদিনৰ পৰাই যৌতুকৰ বাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। 10 লাখ টকাৰ যৌতুক দাবী কৰাৰ পিছত বহু কষ্টৰে উক্ত যৌতুক দিয়াৰ পিছত আকৌ যৌতুক বিচাৰি হাৰাশাস্তিৰ অভিযান কৰে পৰিয়ালৰ লোকে। মোৰ চালি মানে ফোন কৰিছিল আমাক ইয়াৰে গাঁৱৰ মানুহ এজন ফোন কৰিছিল আননোন নাম্বাৰ ৰাতিপুৱা 8:45 মান বজাত শুনা পালো যে মানে মৃত্যু অৱস্থা মানে কেনেকে মৰিছে কি হৈছে গম নাপাওঁ। কিন্তু আমি যেতিয়া আহি ইয়াতে গম পালো মানে ডিংগিত শিৱজৰী লোৱা মানে দাগ এটা আছে, ধৰ্ণাত এটা উন্না বান্ধা আছে। কিন্তু সেই হিচাপ মতে দেখা যায় মানে আমি যেতিয়া আহি পালো ডিংগিত মানে এনে যদি মানুহ শিৱজৰী নিজে লয় তেনে ডিংগিত এইখিনি ঠেঙতে দাগটো থাকে, পিছফালে নাযায়। কিন্তু ইয়াতে দেখা যায় ডিংগিত চাৰিওফালে আছে, জিভা ওলোৱা নাই, মানে একো কিনে আৰু লগত এটা পালেং আছে। মানে যিখন ঠাইত একেবাৰে সৰু ঠাই, ইচ্ছা কৰিলে মানুহ বাচিবও পাৰে। কিন্তু এনেকুৱা অৱস্থা কিন্তু আমাৰ সন্দেহ মানে একেবাৰে 100% কনফাৰ্ম, যিহেতু এইটো সংঘাতত বিয়া দিয়াৰ পিছৰ পৰাই আমাৰ আগৰ পৰা ইয়াত বহুতবাৰ কাজিয়া পেচাল হৈছে, বহুতবাৰ মীমাংসা কৰি গৈছে। সিহঁতৰ মানে বহুত টকা পইচাৰ ওপৰত বহুত লোভ, বাৰে বাৰে টকা পইচা বিচাৰে। আচলতে এইটো আমি ক'ব গ'লে ডাউৰি ডেট মানে হয়, কিন্তু ইহঁতে মানে এইটো মানে ফেমিলি মেম্বাৰ আটাইকেইজনে মাৰি এইটো বিছনাত শুৱাই থৈছে। যৌতুক বিচাৰে, বহুত বিচাৰিছে বহুত। আপোনাৰ প্ৰথমতে 10 লাখ বিচাৰিছিল, 10 লাখ টকা আমি লাহে লাহে দি দিছে এইটো। কিন্তু তাৰ পিছতো ছোৱালীজনী মাজে মাজে ফোন কৰে লাগে বুলি পইচা, এইটো কাৰণত লাগে সেইটো কাৰণত লাগে। বিজনেছৰ পইচা দিয়া হৈছে, এটা পিক আপ দিয়া হৈছে, মাটিৰ ঘৰৰ ভিতৰত যিখিনি ইহঁতক বিচাৰে 100% বিচাৰে মানে পইচাটোৱে বেছি বিচাৰে, পইচাহে বেছি লাগে ইয়াক। ল'ৰাটোৰ নাম আছিল আখিৰুল ইছলাম, ঘৰ পিপুলবাৰী গাঁৱত, ইয়াতে হয়, এইটোৱে ঘৰ হয়। কিমান দিন হৈছিল বিয়া হোৱা? 3 বছৰ হয়। ল'ৰা ছোৱালী নাই। আমি সন্দেহ কৰিছো সিহঁতে ফেমিলি মানুহ আটাইকেইজনী মিলি মাৰিছে। লগত আখিৰুলটো আছেই, আখিৰুলৰ ভনী এজন আছে, এইটো গাঁৱতে বিয়া হৈছে, সৰু ভনী। আপোনাৰ দেউতাক আছে, মাকজনী আছে। সিহঁতে মাজে মাজেই মাৰে, মাৰা কাজিয়া পেচালি আমি বহুতবাৰ মীমাংসা কৰি গৈছো। এইটো গাঁৱৰ মানুহেও জানে, এইটো গাঁৱৰ মানুহ। হা আৰক্ষী আহি পাইছে, আৰক্ষী আমাৰ ষ্টেটমেণ্ট সবে লৈছে। এতিয়া ইনকুৱাৰী চলি আছে, প্ৰচেচিং ষ্টাৰ্ট হৈছে, সিহঁতে কৰি আছে। এতিয়া আমি বিচাৰিছো যিটো মানে এটা আইনত যিটো ব্যৱস্থা হয়, মানে মানুহ মাৰিলে ডাউৰি ৰেটত কি পৰে, মানে মানুহ মাৰিলে এটা মানুহৰ কি শাস্তি হয়, এটা আইন হিচাপে যি হ'ব আৰু। এফালে স্বামী আখিৰুল ইছলামে পলাতক হোৱাৰ বাবে অধিক ৰহস্যৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাটো। ঘটনাস্থলীত কালাপানী আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বামানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।